नमस्कार स्टूडेंट सकल तोमालोकर कारणे आज लई आहिছো हिंदीर 100% कमन क्वेश्चन 2022 सनर कारणे मेट्रिक परीक्षार 100% कमन पदत्रय এই চ্যাপ্টারটোৰ পৰা 100% কমন কি আছে তোমালোকে চাই লোৱা পদত্ৰয় লেখক হৈছে মীৰা ভাই এটোৰ পৰা 100% কমন কি আছে এতিয়া আমি চাই লওঁ মীৰা ভাইৰ জন্ম হৈছিল 1458 চনত জন্ম হৈছিল আৰু মৃত্যু হৈছিল 1546 চনত এই জন্ম আৰু মৃত্যুটো আহিব পাৰে এটো তোমালোকে চাই যাবা বহুতে ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা 100% কমন খিনি চাই লোৱা 3 নম্বৰত কৈছে অতি সংক্ষিপ্ত উত্তৰ দ লাখ ভাগ 25 শব্দ মে ইয়াৰ পৰা ক নম্বৰটো হয় মীৰা ভজনং কি লোকপ্ৰিয়তা পাৰ প্ৰকাশ ডালো এটো হয় 100% कॉमन और ख नंबर तो है मीरा भाई का बचपन किस प्रकार बीता था ये दुटार भितर डाटा आहिबा ग्यारंटी আছে তোমালোকে মিস নকৰিবা ক নম্বৰ টু পঢ়িবা मीरा भाई का देहावसान किस प्रकार हुआ था আৰু এটো না লাগে এই তিনিটাই পঢ়িবা কাৰণ তোমালোকে বেছি বেছি কমন দিছে কিয় তোমালোকৰ সিলেবাস সমূহ কমাই দিছে আৰু এই অলপ কেটা সিলেবাস আছে 60% সিলেবাস আছে সেই কাৰণ তোমালোকৰ কোশ্চেন বেছি বেছি কাটিব কাৰণ মই অলপ বেছি কৈ দিছো তোমালোকে এইকেটা পঢ়িবা আৰু 4 নম্বৰত কৈছে সংক্ষেপ মে উত্তৰ দ ইয়াৰ পৰা ক নম্বৰটো কমন হয় प्रभु कृष्ण के शरण कमलों पर अपने को नयसाबार करने वाले मीरा भाई ने अपना आराध्य से क्या क्या निवेदन किया है আৰু খ নম্বৰ নালে গ নম্বৰটো চাই যাবা খ নম্বৰটো চাই যাবা মনুষ্য মাত্ৰ से राम कृष्ण नाम का रस पीने का आह्वान करते हुआ मीरा भाई ने उन्हें कौन सा उपदेश दिया है এটো ইয়াৰ পৰা অলপ হাৰ্ড কৈ কোশ্চেন দি অলপ বনাই দিয়ে মানে তোমালোকে ভালকৈ এই চ্যাপ্টাৰটো বুজি লবা হাৰ্ড হয় এই চ্যাপ্টাৰটো চিন্তা নকৰিবা অলপ যদি মিলে তোমালোকে তথাপিও লিখি আহিবা মানে কোশ্চেন অলপ শর্ট কৰি দিয়া বা অলপ বেলেগ কৰি দিয়া অলপ মিলিলে লিখি আহিবা এই কাৰণে ভালকৈ কৰিবা এই চ্যাপ্টাৰটো বুজি লবা আৰু 5 নম্বৰত কৈছে সময়ক উত্তৰ দ লাখ ভাগ 100 শব্দ মে ক নম্বৰত কৈছে मीरा भाई के जीवन वृत्त पर प्रकाश डालो एटू है 100% कमन क्वेश्चन ता आजिर 100% कमन एखिनि आसिल आरो তোমালোকে এটা কথা কৈ দিও যে এক নম্বৰীয়া क्वेश्चन কেটা তোমালোকে মিস নকৰিবা এক নম্বৰীয়া क्वेश्चन কেটা গটে কেটা পঢ়িবা তে তোমালোকক যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিয়া আৰু ষ্টুডেন্ট হেল্পফুল আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া বাই